एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। এতিয়া 10 নম্বৰটো চোৱা 1 plus 10 square a divided by 1 plus cot square a equal to দিয়া আছে। তাৰ পিছত আছে 1 minus 10a by 1 minus cot a whole square আছে equal to 10 square। ইয়াৰ মানে প্ৰথম অংশটো আমি প্ৰমাণ কৰিম, তাৰ পিছত এনসাৰ আহিব 10 square a। তাৰ পিছত আকৌ আমি মাজৰ অংশটো প্ৰমাণ কৰিম, এনসাৰ আহিব 10 square a। মানে ইয়াতে ধৰি লোৱা দুটা অংক আছে। প্ৰথম অংশটো আমি প্ৰমাণ কৰি আছো চোৱা। ইয়াত আমি লেফট হ্যান্ড সাইড লিখিলো 1 plus 10 square a divided by 1 plus cot square a। ইয়াৰ পিছত চোৱা পিছৰ লাইনটোত আমি লিখিম 1 plus 10 square a। 10 square a ফৰ্মুলা কি? দুটা ফৰ্মুলা হ'ব পাৰে, 1 by cot square a নহলে কি হ'ব 10 এর ফর্মুলা হল কি sin a by cos a। এতিয়া স্কয়ার আছে নহয়, তো স্কয়ার দিলে হৈ গল 10 স্কয়ার a মানে কি sin স্কয়ার a by cos স্কয়ার a। তেতিয়াহলে আমি 10 স্কয়ার a টাইপ কি লিখিম? এতিয়া 10 স্কয়ার a টাইপ লিখিম sin স্কয়ার a by cos স্কয়ার a। ঠিক একেদৰে আমি তলত কি লিখিম 1 plus cos স্কয়ার a by sin স্কয়ার a। ইমানলৈকে বুজা হল সবৰ? তাৰ পিছত ওপৰত আমি লসাগু লৈ আছো। ওপৰত লসাগু জলে আমি কি লম? তলত আছে cos স্কয়ার a, তেতিয়াহলে আমি ওপৰত লসাগু লম cos স্কয়ার a। তেতিয়াহলে cos স্কয়ার a 1 ৰ লগত ইনটু কৰিব লাগিব, কাৰণ কি cos 1 ৰ তলত cos স্কয়ার a নাই। তেতিয়াহলে cos স্কয়ার a আৰু 1 ইনটু কৰিলে হ'ব কি cos স্কয়ার a, কাৰণ একৰ লগত জিয়ে পূৰণ কৰিম একেই থাকিব। তাৰ পিছত sin স্কয়াৰৰ তলত cos স্কয়ার a আছে, একে আছে লসাগুৰ লগত মিলি আছে, তো ওপৰত কোনো পৰিৱৰ্তন নাই। তেতিয়াহলে কি লিখিম sin স্কয়ার a। ঠিক একেদৰে তলত চোৱা কি আছে লসাগু কি হ'ব? তেতিয়াহলে sin স্কয়ার a তলত লিখিম আমি লসাগুত sin স্কয়ার a আৰু 1 ৰ লগত ইনটু হ'ব নহয় sin স্কয়ার a। তেতিয়াহলে ওপৰত লিখিম sin স্কয়ার a plus cos স্কয়ার a। আচ্ছা, তাৰ পিছত কিন্তু এটা ফৰ্মুলা পাইছিলো, ইয়াত ওপৰত লিখা আছে cos স্কয়ার a plus sin স্কয়ার a। ফৰ্মুলা কি 1। তেতিয়াহলে এইটোৰ জায়গাত ওপৰত আমি লিখিম 1 বাই কি হ'ব cos স্কয়ার a, আৰু আকৌ আছে তলত ফৰ্মুলাটো sin স্কয়ার a plus cos স্কয়ার a। ইয়াৰ জায়গাত হ'ব কি ইয়াৰ জায়গাত হ'ব 1 by sin স্কয়ার a। আচ্ছা, ইয়াৰ পিছত এই ফৰ্মুলাটো চাই ল, মনত আছে a by b by x by y। ইয়াত কি কৈছিলো a আৰু y একদম ওপৰটো একদম শেষৰটো ইনটু হ'ব আৰু ওপৰত বহিব ay, আৰু b আৰু x ইনটু হ'ব, তেতিয়াহলে কি হ'ব bx। তো ইয়াতো আমি কি কৰিব লাগিব, তো একদম তলৰটো একদম ওপৰৰ লগত ইনটু হ'ব sin স্কয়ার a আৰু 1 ইনটু হলে কি হ'ব sin স্কয়ার a, আৰু cos স্কয়ার a আৰু 1 ইনটু হ'ব cos স্কয়ার a। আচ্ছা শুনা, এতিয়া ৰবা মনে মনে থাকা। sin স্কয়ার a by cos স্কয়ার a কি হয়? তো ইয়াত লিখিম আমি কি tan স্কয়ার a ইকুয়াল টু কি হ'ব RHS, রাইট হ্যান্ড সাইড আহিলে। ফর্মুলা শিকাবিলাকৰ কাৰণে খুব ভাল। যিসকলে ফর্মুলা শিকা নাই কি হ'ব? যিসকলে ফর্মুলা শিকা নাই ক'ব অংকৰ ক্লাছতে আছো নে ইংলিছৰ ক্লাছতে আছো, গমেই পোৱা নাযায়। এতিয়া চা মাজত আৰু এটা অংশ আছিল নহয়, মাজৰ অংশটো আছিল 1 minus 10a by 1 minus cot a whole square। এইটো হল মাজৰ অংশটো। এই অংশটো আমি কৰি যাব লাগিব আৰু শেষত কি আহিব লাগিব 10 স্কয়ার a আহিব লাগিব। তেতিয়াহলে এই অংশটো প্ৰমাণ হৈ যাব। মানে ইয়াতে কোৱেশ্চন এটাই, কিন্তু আমি দুটা প্ৰমাণ কৰিব লাগিব। প্ৰথম অংশৰ সমান শেষৰ অংশটো মিলাব লাগে, আকৌ মাজৰ অংশটোৰ সমান কি শেষৰ অংশটো মিলাব লাগে। তাৰ পিছত চা মই একদম লাহে লাহে প্ৰতিটো প্লাস প্ৰতিটো মাইনাস প্ৰতিটো কেনেকৈ চেঞ্জ হৈছে কৈ আছো। এতিয়া চোৱা ইয়াত যে আছে হোল স্কয়াৰটো আমি দুটা অংশতে দি দিলো, লবতো দিলো আকৌ তলতো দিলো। ইয়াৰ মানে 1 minus 10 হোল স্কয়াৰ লিখিলো আৰু তলত দি দিলো 1 minus cot a হোল স্কয়াৰ। তো ইয়াত হৈ গল a minus b হোল স্কয়াৰৰ ফৰ্মুলা।
a minus b whole square formula হল a square minus 2ab plus b square a square মানে হল ইয়াতে 1 তে ইয়াত লিখিম আমি কি 1 square minus 2 a মানে হল 1 b মানে হল 10a plus 10 square a ঠিক একেদৰে আমি কি কৰিব লাগিব তলত a minus b whole square formula তো তলত a minus b whole square formula a square মানে হল 1 square minus 2 a মানে হল 1 b মানে হল cot a plus b square মানে হল cot square a ইয়াতে 1 square মানে লিখিলো 1 তাৰ পিছত ইয়াত 10 square টো আহিব 1 plus 10 square a আৰু এইফালে লিখিম মাইনাস 2 গুণ তো 2 হ'ব তো ইয়াতে হ'ব মাইনাস 2 10 a তলত একেদৰে লিখিম 1 plus cot square a minus 2 cot a ইয়াৰ পিছৰ লাইনত চোৱা 1 plus 10 square a আছে এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো হ'ল sec square a minus 10 square a equal to 1 ইয়াৰ পৰা আমি sec square a টো লেফট সাইডত ৰাখিলো equal to 1 plus minus 10 square a টো রাইট সাইডত লৈ গলে হৈ যাব plus 10 square a তো ইয়াত দেখা পালো কি 1 plus 10 square a মানে কি sec square a আৰু ইয়াত আছে 1 plus 10 square a তো ইয়াৰ জায়গাত আমি কি বহাব লাগিব sec square a তো ইয়াৰ জায়গাত আমি লিখি দিলো sec square a minus ইয়াত আছে minus 2 10 a এটো সেমই থাকিব minus 2 10 a তাৰ পিছত চোৱা দিয়া আছে 1 plus cot square a এটা ফৰ্মুলা পাইছিলো cosec square a minus cot square a equal to 1 cosec square a টো আমি বাওফালে ৰাখিলো equal to দি 1 আৰু minus cot square a যেটো আমি খুফালে লৈ যাম হৈ যাব plus cot square a তেতিয়ালে 1 plus cot square a মানে কি cosec square a তো ইয়াতে তলত যেটো লিখা আছে 1 plus cot square a ইয়াৰ ঠাইত আমি কি লিখিব লাগিব cosec square a minus ইয়াত যে আছে 2 cot a যি আছে একে থাকিব 2 cot a এতিয়া চোৱা ওপৰত আছে sec square a যেটোৰ ফৰ্মুলা কি sec এর ফৰ্মুলা কি আছিল 1 by cos a তেতিয়ালে আমি ইয়াতে লিখিম কি sec square a আছে এই কারণে আমি লিখিম 1 by cos square a minus 2 tan এর ফর্মুলা আছে tan এর ফর্মুলা হল sin a by cos a তো ইয়াত আমি ফর্মুলা লিখিম tan এর ফর্মুলা sin a by cos a ঠিক একেদৰে তলত আছে cosec square a ইয়াৰ ফর্মুলা কি cosec a equal to 1 by sin a তেতিয়ালে ইয়াত আছে cosec square a তেতিয়ালে লিখিব লাগিব 1 by sin square a minus 2 আৰু cot এর ফর্মুলা হ'ব কি cot এর ফর্মুলা পাইছিলো আমি cos a by sin a উপৰত চোৱা 1 by cos square a আছে আৰু 2 sin a by cos a আছে তে লসাগু লম কি লসাগু লব লাগিব cos square a হ'ব লসাগু cos square a লসাগু ললো এতিয়া 1 ৰ তলত cos square a লসাগু তো cos square a তেতিয়ালে 1 টো একেই থাকিব ইয়াত হ'ব 1 মাইনাস ইয়াত চোৱা তলত আছে কি cos a লসাগুত আছে cos square a তেতিয়ালে এটা cos a শর্ট আছে হয়নে ইয়াত কি আছে cos a আছে লসাগুত কি আছে cos square a আছে এটা cos a শর্ট আছে নে নাই তেতিয়ালে এটা cos a দি এটোৰ লগত ইনটু হ'ব তেতিয়ালে কি হ'ব 2 sin a dot cos a বুঝা হল নে ঠিক একেদৰে তলৰ অংশটোত আমি কি লসাগু লম sin square a আছে আৰু sin a আছে লসাগু হ'ব sin square a লসাগু লোৱাৰ পিছত 1 ৰ তলত sin square a আছে লসাগু তো sin square আছে একে আছে তেতিয়ালে ওপৰত কোনো পৰিৱৰ্তন নাই 1 হ'ব minus 2 cos a আৰু sin a আছে তলত আছে sin square a লসাগুত এটা sin a শর্ট আছে কাৰণে ইয়াতে sin a দি ইনটু দিব লাগিব sin a 1 minus 2 sin a cos a by cos square a আৰু ইনটু দি এটো উল্টা কৰি লিখিম ডিভাইড আছে ডিভাইড টু ইনটু হৈ যাব দুটা লাইন হৈ যাব কাৰণে এটা লাইনত কৰি আছো সবে বুজিছনে এইটো ওপৰৰ অংশ ডিভাইডেড বাই আছে নহয় তলৰ অংশটো তা আমি ডিভাইড টু নিদি ইনটু দিছো
ইনটু দিলে একেলগে উল্টাই লিখি দিম তো তলৰটো যাব কি ওপৰত sin স্কয়াৰ a বাই কি হ'ব 1 - 2 sin a টো আগত লিখি আছো sin a cos a কথা একই এতিয়া সো 1 - 2 sin a cos a আকৌ তলত 1 - 2 sin a cos a আছে এই দুটা হৈ যাব ক্যান্সেল মাজত ইনটু আছে আমি ক্যান্সেল কৰিব পাৰিম कैंसिल करिलो कैंसिल करार पिছত কি থাকিলে ওপৰত থাকিলে sin স্কয়াৰ a আর তলত কি থাকিলে তো ওপৰত লিখিলো sin স্কয়াৰ a বাই তলত হ'ব cos স্কয়াৰ a sin স্কয়াৰ a বাই cos স্কয়াৰ a কি হয় ইয়াত লিখিম আমি এতিয়া tan স্কয়াৰ a इक्वल टू राइट हैंड साइड आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।